নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ বুক চামাৰী চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম পূজাৰ বিষয়ে। পূজা কি? পূজা আমাৰ জীৱনত কিয় আৱশ্যক? কেনেকৈ পূজা কৰিলে ভগৱানে সোনকালে সন্তুষ্ট হয়? আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰেমৰ পৰাকাষ্ঠাই হ'ল পূজা। পূজাৰ দ্বাৰা ব্যক্তিক আধ্যাত্মিক শক্তি আৰু মানসিক শান্তি প্ৰাপ্ত হয়। পূজা সেইটো মাৰ্গ হয় যিয়ে ব্যক্তিক ভক্তি আৰু শ্ৰদ্ধাৰ মাজত লৈ যায়। তাৰ অবিহনে ব্যক্তি দিশহাৰা হয়। আধ্যাত্মিক মাৰ্গত ভৌতিকতা অনিবাৰ্য নহয়, মন্দিৰৰ আৱশ্যক নহয়, ৰূপ, দেহ, সংস্কৃতি, সমাজ, নিয়ম, বিধি বিধান কোনো প্ৰকাৰৰ বন্ধন আৱশ্যক নহয় বা শ্ৰদ্ধা আৰু বিশ্বাসক প্ৰকট কৰিবলৈ ভৌতিক বস্তু দিয়াৰো প্ৰয়োজন নাই। ভগৱানে ভক্তৰ ওপৰত কৃপা তাৰ কৰ্ম আৰু ভাৱনাৰ আধাৰত কৰে, কিবা মাধ্যমৰ দ্বাৰা নহয়। বা ভক্তই ভগৱানৰ আৰাধনা কি বহুমূল্য বস্তুৰ দ্বাৰা কৰিছে, কেনেকুৱা ভব্য মন্দিৰত কৰিছে। ভগৱানটো সৰ্বব্যাপী হয়। তেনেহ'লে আমি ভগৱানক নিজৰ ভিতৰতে নিবিচাৰি মন্দিৰত বিচৰাৰ আৱশ্যক নাই। স্মৰণ ৰাখিব, ভগৱানক পাবলৈ কিবা মাধ্যমৰ প্ৰয়োজন নাই, কিয়নো ভগৱানক মনৰ পবিত্ৰতাৰ দ্বাৰাহে প্ৰাপ্ত কৰা যায়। ভগৱানক প্ৰাৰ্থনা কৰিবলৈ এখন প্ৰেমপূৰ্ণ হৃদয় লাগে, এনেকুৱা হৃদয় যি জীৱনৰ প্ৰত্যেক ক্ষণত প্ৰেমপূৰ্ণ হৈ থাকে। ভগৱানৰ সঁচা উপাসনা কৰাৰ অৰ্থ হ'ল সমাজৰ শান্তি, অহিংসাৰ স্থাপনা, নিৰ্বলক সেৱা সৎকাৰ আৰু ভেদভাৱ দূৰ কৰা।